ডিয়াৰ ষ্টুডেণ্টছ, আজি আমি আৰম্ভ কৰিম ক্লাছ 10 ছায়েন্সৰ 1 নম্বৰ চেপ্টাৰৰ অনুশীলনীৰ প্ৰথম কুৱেশ্যনবিলাক। চ' ইতিমধ্যে মই 1 নম্বৰ চেপ্টাৰৰ ভালেখিনি ভিডিঅ' তোমালোকক মই দিছোঁ। যদি এতিয়াও সেই ভিডিঅ'বিলাক চোৱা নাই, আগতে তোমালোকে সেই ভিডিঅ'বিলাক চাই লোৱা আৰু সেই ভিডিঅ'বিলাকৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ, তোমালোকে তাত গৈ পেলাই চাই লোৱা, ঠিক আছে। এতিয়া আমি এই চেপ্টাৰৰ অনুশীলনীৰ কুৱেশ্যনবিলাকৈ আগবাঢ়ো। চোৱাচোন অনুশীলনীৰ 1 নম্বৰ কুৱেশ্যনটো কি দিছে ইয়াত। চ' 1 নম্বৰ কুৱেশ্যনটো দিছে যে তলৰ বিক্ৰিয়টোৰ বাবে উক্তিসমূহৰ কোনটো অশুদ্ধ। দেখা পাইছেনে যে তলৰ বিক্ৰিয়টোৰ বাবে উক্তিসমূহৰ কোনটো অশুদ্ধ, এইটো কুৱেশ্যন। এতিয়া ভালকৈ মন দি সমীকৰণটো চোৱা কি দিছে যে লেড অক্সাইড প্লাছ কাৰ্বন আৰু বিক্ৰিয়া কৰি হৈছেগৈ কি যে লেড প্লাছ কাৰ্বন ডাই অক্সাইড। তাৰমানে আগতে আছিল কি লেড অক্সাইড, হয়নে নহয়। সি বিক্ৰিয়া ঘটি কি হৈছে চোৱা, সি বিক্ৰিয়া কৰি লেড হৈছেগৈ। আছিলে লেড অক্সাইড কিন্তু বিক্ৰিয়া কৰি হৈছেগৈ লেড। তাৰমানে কি গম পালোঁ যে লেড অক্সাইড অক্সিজেন হাৰি গৈছে আৰু অক্সিজেন হাৰিলে বিজাৰিত হয়। তাৰমানে লেড অক্সাইডটো কি হৈছে বিজাৰিত হৈছে, ঠিক আছে। এতিয়া তাৰ পিছৰটো চোৱা, ইয়াত চোৱা কাৰ্বন আৰু এইফালে চোৱা কাৰ্বন ডাই অক্সাইড। তাৰমানে কি কাৰ্বনে অক্সিজেন পাইছেগৈ, তাৰমানে কি কাৰ্বন জাৰিত হৈছে। ইয়াৰ পৰা গম পালোঁ যে লেড অক্সাইড বিজাৰিত হৈছে আৰু কাৰ্বন কি হৈছে জাৰিত হৈছে। এতিয়া আমি অপশ্যনকেইটা চাওঁ। আমি কৈছোঁ লেড অক্সাইড বিজাৰিত হৈছে আৰু কাৰ্বন জাৰিত হৈছে। 1 নম্বৰ অপশ্যনটো হৈছে লেড বিজাৰিত হৈছে। তাৰমানে কি হ'ব, লেডটো বিজাৰিত হোৱা নাই, লেড অক্সাইডহে বিজাৰিত হৈছে। কিন্তু 1 নম্বৰ অপশ্যনত দিছে লেড বিজাৰিত হৈছে, তাৰমানে এইটো ভুল হৈ আছে ন। তো এইটো আমি মাৰ্ক কৰি লওঁ, কাৰণ আমাক কৈছে যিকেইটা অশুদ্ধ সেইকেইটাহে বাচিব দিছে। তো 1 নম্বৰটো অশুদ্ধ, আমি 1 নম্বৰটো এটা মাৰ্ক কৰি দিছোঁ যে লেড বিজাৰিত হৈছে, এইটো ভুল। 2 নম্বৰটো কি আছে, কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে, এইটো ভুল। কাৰণ কাৰ্বন ডাই অক্সাইডটো জাৰিত হোৱা নাছিলে, কাৰ্বনহে জাৰিত হৈ পেলাই কাৰ্বন ডাই অক্সাইড হৈছিলে, কাৰ্বনটো জাৰিত হোৱা নাই। তাৰমানে এই 2 নম্বৰটো আমাৰ কি হৈছে ভুল হৈছে। 3 নম্বৰটো কাৰ্বন জাৰিত হৈছে, এইটো ঠিকেই আছে। লেড অক্সাইড বিজাৰিত হৈছে, এইটো ঠিক আছে। তাৰমানে চি আৰু ডিটো ঠিকেই আছে, আমাৰ এ আৰু বিটোহে ভুল হৈছে ন। তাৰমানে এনচাৰ কোনটো হ'ব, তেন্তে এনচাৰটো হ'ব আমাৰ এইটো এ, কাৰণ এ আৰু বিটো আমাৰ হ'ব, এই দুটো হ'ব আমাৰ এনচাৰ, ঠিক আছে। এইটো আছিল 1 নম্বৰটো। এতিয়া 2 নম্বৰটো চাওঁ কি আছে। 2 নম্বৰটো এটা সমীকৰণ দিছে, দেখা পাইছে 2 নম্বৰটো এটা সমীকৰণ দিছে। কি সমীকৰণ দিছে এইটো চোৱা। ইয়াত ওপৰৰ বিক্ৰিয়াটোৰ এটা উদাহৰণ কৈছে, এই বিক্ৰিয়াটো কি সংযোজন নে বিযোজন নে দ্বি অপহৰণ নে অপহৰণ। ভালকৈ মাৰ্ক কৰি চোৱা, এইটো এটা অপহৰণ বিক্ৰিয়া হ'ব। কি হ'ব, ইয়াত চোৱা এলুমিনিয়াম গৈ পেলাই আইৰণক অপহৰণ কৰিলে, চোৱা ভালকৈ। আৰু এইফালে হৈছে আইৰণৰ অপহৰণ কৰি পেলালে আৰু সেইফালে অক্সিজেনৰ লগত গৈ পেলাই এলুমিনিয়াম লগ লাগে আৰু এইফালে আইৰণক অপহৰণ কৰিলে। তাৰমানে ইয়াতে কি হ'ব, ইয়াতে হ'ব অপহৰণ বিক্ৰিয়া, ঠিক আছে। তেন্তে ইয়াৰ এনচাৰ হ'ব ডি নম্বৰ, ইয়াতে অপহৰণ বিক্ৰিয়া, ঠিক আছে। এতিয়া 3 নম্বৰটো চোৱা। 3 নম্বৰটো কি হৈছে, কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড লুৰ গলিৰ লগত যোগ কৰা হয়। শুদ্ধ উত্তৰটো টিক চিন দিবা ন। লঘু হাইড্ৰক্লৰিক এচিড লুৰ গলিৰ সৈতে যোগ কৰিলে মনত ৰাখিবা সদায় হাইড্ৰজেন গেছ আৰু আইৰণ অক্সাইড উৎপন্ন হয়। সমীকৰণটো তোমালোকৰ কিতাপত আছে, তাত গৈ চাই ল'ব পাৰা। তোমালোকৰ কিতাপত আছে যে লঘু হাইড্ৰক্লৰিক এচিড যেতিয়া লুৰ গলিৰ লগত যোগ কৰা হয় সদায় হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়। তেন্তে ইয়াৰ এনচাৰ 1 নম্বৰটো হ'ব, এ নম্বৰটো হয়। কাৰণ এ নম্বৰটোতে আছে যে হাইড্ৰজেন গেছ আৰু আইৰণ অক্সাইড উৎপন্ন হয়, এইটো হ'ব ইয়াৰ এনচাৰ। এইটো এটা বুজি পাইছা। 4 নম্বৰটো চোৱা। 4 নম্বৰটো কি কৈছে, সন্তুলিত ৰাসায়নিক সমীকৰণ কি, ৰাসায়নিক সমীকৰণ কিয় সন্তুলিত কৰিব লাগে। ইয়াৰ বিষয়ে মই ইতিমধ্যে তোমালোকক কৈছোঁৱেই, আগৰ ভিডিঅ'বিলাকত তোমালোকক কৈছোঁৱেই যে সন্তুলিত ৰাসায়নিক সমীকৰণ কি। যে সন্তুলিত ৰাসায়নিক সমীকৰণ কি বুলি কৈছিলোঁ, যেতিয়া ৰাসায়নিক সমীকৰণ এটাৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ বা পৰমাণুৰ ভৰ সমান হয়, তেতিয়া তাকে সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। মনত থাকিব, যেতিয়া ৰাসায়নিক সমীকৰণ এটাৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাতৰ পৰমাণুৰ সংখ্যা সমান হয় তাকে সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। এতিয়া কৈছে ৰাসায়নিক সমীকৰণ এটা কিয় সন্তুলিত কৰিব লাগে। ৰাসায়নিক সমীকৰণ এটা কিয় সন্তুলিত কৰিব লাগে। ৰাসায়নিক সমীকৰণবোৰে ভৰৰ নিত্যতা বিধি মানি চলে, গতিকে ৰাসায়নিক বিক্ৰিয়া এটা সন্তুলিত কৰিব লাগে। তোমালোকে এনেকৈ লিখিলেই হৈ যাব। ইয়াৰ পিছুৱনি চোৱা 5 নম্বৰ, 6 নম্বৰ, 7 নম্বৰ এই কুৱেশ্যনবিলাক ৰাসায়নিক সমীকৰণ লিখি পেলাই সন্তুলিত কৰিব দিছে। এইখিনি মই তোমালোকক নেক্সট ভিডিঅ'ত দেখুৱাম, ঠিক আছে। আজিলৈ এইখিনি। যদি এই ভিডিঅ'টো ভাল লাগিছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো নিশ্চয় লাইক কৰি দিবা, ঠিক আছে। আজিলৈ